অসমৰ বুকুত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰ প্ৰতি বছৰে লাখ লাখ ভক্ত আহে এই পবিত্ৰ স্থানলৈ। কিন্তু আপুনি জানেনে, এটা এনেকুৱা শক্তিশালী ৰাজবংশ আছে যি বংশৰ লোকে 450 বছৰ ধৰি এই মন্দিৰৰ চৌহদত ভৰি দিয়া নাই। আনকি তেওঁলোকে নীলাচল পাহাৰৰ ফালে চকু তুলিও নোচোৱাৰ নিয়ম মানি চলে। হয়, মই কৈছোঁ মহান কোচ ৰাজবংশৰ কথা। 1565 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ মহাবীৰ চিলাৰায়ে এই ঐতিহাসিক কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল। কিন্তু এক লোকবিশ্বাস অনুসৰি ৰজাই গোপনে দেৱী কামাখ্যাৰ ঐশ্বৰিক নৃত্য দৰ্শন কৰিছিল। ইয়াতে ক্ৰোধিত হৈ দেৱীয়ে অভিশাপ দিছিল যে কোচ ৰাজবংশৰ কোনো লোকে যদি কেতিয়াবা এই মন্দিৰলৈ আহে বা ইয়াৰ ফালে চায়, তেন্তে সমগ্ৰ বংশ ধ্বংস হৈ যাব। আৰু এই ভয় আৰু বিশ্বাস ইমানেই গভীৰ যে কোচবিহাৰৰ ৰাজকুমাৰী মহাৰাণী গায়ত্ৰী দেৱীয়ে গুৱাহাটী পাৰ হওঁতে চকু ঘূৰাই গৈছিল। বিজ্ঞানৰ যুগত এই এক লোককথা হ'লেও কোচ পৰিয়ালে আজিও এই পৰম্পৰা নিষ্ঠাৰে পালন কৰে। আপুনি কি ভাবে, ই সঁচাকৈয়ে দেৱীৰ অভিশাপ নে এক ঐতিহাসিক পৰম্পৰা? আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। থেংক ইউ।